নমস্কাৰ দৈনিক ট্ৰেণ্ডিং চাই থকাৰ বাবে সমূহ দৰ্শকক ধন্যবাদ জনাইছো। আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চৰকাৰী ধন লাভ কৰাৰ ক্ষেত্ৰত ৫টাকৈ ডাঙৰ নিয়ম বান্ধি দিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত আত্মসহায়ক গোটৰ লাখ লাখ মহিলালৈ জৰুৰী ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰপত্ৰত বান্ধি দিয়া থাকিব সেইসমূহ নিয়ম। আৰু এই মুহূৰ্তত এই ডাঙৰ খবৰ দিব ওলাইছো, আত্মসহায়ক গোটৰ প্ৰায় ৪০ লাখ মহিলাক ২৫,০০০কৈ টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ২ দিনতে মহিলাৰ মাজতে বিতৰণ কৰা হ'ব প্ৰপত্ৰ। আৰু এই ডাঙৰ খবৰ যে প্ৰপত্ৰত উল্লেখ কৰিব লাগিব মহিলাগৰাকীৰ কিমানগৰাকী সন্তান আছে। আৰু এই মুহূৰ্তত জেনেৰেল কাষ্টত ৩টাতকৈ অধিক সন্তান থাকিলে নাপাব চৰকাৰী ধন। আৰু OBC SC ST চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত 4টা হ'লেও পাব আঁচনিৰ সুবিধা। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰপত্ৰত উল্লেখ কৰিব লাগিব আপুনি কি ব্যৱসায় কৰিব, ব্যৱসায়ৰ সবিশেষ উল্লেখ কৰিব লাগিব। ১০,০০০ টকা পোৱাৰ লগে লগে প্ৰপত্ৰত উল্লেখ কৰা ব্যৱসায় কৰিব লাগিব। আৰু যদিহে আপুনি ব্যৱসায় নকৰে, টকাৰ সৎ প্ৰয়োগ কৰিলে পৰৱৰ্তী পৰ্যায়ত আৰু ১৫,০০০ টকা লাভ কৰিব মহিলাই। আৰু এই মুহূৰ্তত এই ডাঙৰ খবৰ, এই টকাৰ উচিত প্ৰয়োগ নকৰিলে মহিলাসকলৰ জেলো হ'ব পাৰে, অৰ্থাৎ ডাঙৰ বিপদত পৰিব পাৰে। আৰু জনাই গৈছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ, দেশত পুনৰ এখন কাৰ্ডৰ বাবে আপুনি অপেক্ষা কৰক, কিয়নো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জাননী জাৰি কৰিছে দেশত নিৰ্মাণ হ'ব আপাৰ কাৰ্ড। আৰু এই মুহূৰ্তত আধাৰৰ দৰে আপাৰ কাৰ্ড প্ৰদানৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা হ'ব এইসমূহ আপাৰ কাৰ্ড। আৰু এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত বাধ্যতামূলক হ'ব এই কাৰ্ড। আৰু এই ডাঙৰ ঘোষণা কৰিছে এক দেশ এক ID প্ৰস্তুতৰ লক্ষ্যৰে দিয়া হ'ব এই আপাৰ কাৰ্ড। দেশৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীকে দিয়া হ'ব কাৰ্ড। আৰু কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত। আৰু আপোনালোকক জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰ, বিভিন্ন ৰাজ্যৰ বিদ্যালয়সমূহলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আপাৰ কাৰ্ডৰ গাইডলাইন। অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি নামেৰে জনা যাব এই কাৰ্ডসমূহক। আৰু এই মুহূৰ্তত শিক্ষাৰ্থীজনৰ সকলো শিক্ষাগত তথ্য অন্তৰ্ভুক্ত হৈ থাকিব এই আপাৰ কাৰ্ডত। আধাৰৰ দৰে আপাৰ কাৰ্ড প্ৰদানৰ ডাঙৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। আজিৰ পৰৱৰ্তী খবৰ দিব ওলাইছোঁ, মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাসকললৈ পুনৰ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদিহে আপুনি এতিয়াও আপোনাৰ ঋণ মাফ হোৱা নাই, তেন্তে আপুনি বকেয়া সুদমুক্ত ঋণৰ চাৰ্টিফিকেট লাভ কৰিব আপুনি। আৰু হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰদান কৰিব এইসমূহ চাৰ্টিফিকেট। অৰ্থাৎ আজিৰ দিনটো মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাসকলৰ বাবে ঋণ মাফৰ দিন বুলি ঘোষণা কৰা হৈছে। আৰু এই মুহূৰ্তত এই ডাঙৰ খবৰ দিব ওলাইছোঁ যে মহিলাসকলে ঋণমুক্ত কাৰ্ড অৰ্থাৎ চাৰ্টিফিকেট লাভ কৰিব। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিৰ দিনটোতে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। আজি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ দিন বুলি ঘোষণা। আৰু আজিৰে পৰা হাজাৰ হাজাৰ মহিলাৰ মাফ হ'ব ঋণ। আৰু আপোনালোকক জনাইছোঁ, অসম চৰকাৰে ঋণ মাফ হোৱাৰ দিব প্ৰমাণ পত্ৰ অৰ্থাৎ চাৰ্টিফিকেট প্ৰদান কৰিব আপোনাক। ধুবুৰীৰ বহু মহিলাৰ মাফ কৰা হ'ল ঋণ। আৰু ইতিমধ্যে 11,000 মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাসকললৈ প্ৰেৰণ কৰিছে প্ৰমাণ পত্ৰ। ধুবুৰীৰ 11,023 গৰাকী মহিলাৰ মাফ কৰা হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণ। বকেয়া শূন্যতা প্ৰমাণ পত্ৰ লাভ কৰিলে প্ৰশাসনৰ পৰা। জনাবলৈ লৈছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ, আৰু কিমান হিতাধিকাৰীৰ সৃষ্টি কৰিব বিজেপি তথা কংগ্ৰেছ শাসিত চৰকাৰে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ
লগে লগে কংগ্ৰেছেও বিভিন্ন ধৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে আৰু এবাৰ তেলেংগানাত ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছ চৰকাৰ হ'লে মহিলাসকলে বিনামূলীয়াকৈ লাভ কৰিব বাছ ভাড়া আৰু ইয়াৰ লগতে ইণ্টাৰনেট আৰু 10 গ্ৰাম সোণ লাভ কৰিব মহিলাসকলে। বিবাহত বহিবলগীয়া যুৱতীসকলৰ বাবে ভাল খবৰ দিছে কংগ্ৰেছ চৰকাৰে আৰু ইতিমধ্যে প্ৰতিগৰাকী কইনাক কংগ্ৰেছে দিব সোণ। আৰু কৰ্ণাটকত নিৰ্বাচনী ইস্তেহাৰত দিয়া প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰাৰ পিছত শিক্ষাৰ্থীসকলৰ বাবে তেলেংগানাতো লৈ আহিছে ভাল খবৰ। প্ৰতিগৰাকী শিক্ষাৰ্থীক কংগ্ৰেছে দিব বিনামূলীয়া ইণ্টাৰনেট সেৱা। আৰু ভোটাৰক আকৰ্ষণ কৰিবলৈ কংগ্ৰেছ চৰকাৰৰ এই চেষ্টা আৰু দেখিবলৈ পোৱা গৈছে তেলেংগানাত এই ডাঙৰ ঘোষণা কৰিছে কংগ্ৰেছ চৰকাৰে। আৰু তেলেংগানাত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে এই প্ৰতিশ্ৰুতি কংগ্ৰেছ চৰকাৰে বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত কংগ্ৰেছে বিবাহৰ সময়ত যোগ্য মহিলাক 10 গ্ৰাম সোণ দিব বুলি ঘোষণা কৰিছে। নগদ 1 লাখ টকা আৰু ছাত্ৰ ছাত্ৰীক বিনামূলীয়া ইণ্টাৰনেট দিয়াৰো প্ৰতিশ্ৰুতি কংগ্ৰেছ দলৰ।